একো নাই, 2 কিলোমান বগা কাগজ ল'ব, ৰাতিপুৱা আৰু ৰাতি খাই থাকিব, ভাল হৈ যাব। বগা কাগজ খালে কি হ'ব ছাৰ? একো নহয়, বাকী কবিতা, গল্প, উপন্যাস আদি তৈয়াৰ হৈ ওলাই থাকিব। কওকচোন। ছাৰ, মোৰ বয়স এতিয়া 16 বছৰ। মোৰ স্কিনটো খুব নৰম আৰু মোৰ বডিটো বহুত ধুনীয়া। সদায় এনেকুৱা হৈ থাকিবৰ কাৰণে ৰাতি শোৱাৰ আগত কি লগাই শুম ক'বচোন? সদ্যহতে তুমি সদায় ৰাতি শোৱাৰ আগত দৰজাখনৰ হুকটো লগাই শুবা, বাকী একো নকৰিলেও হ'ব। বিচাৰি ফুৰিছিলোঁ ইমান দেৰি, ইয়াতে আছে আপুনি? মই গোটেইখন বিচাৰি ফুৰিছোঁ। কিয় বিচাৰি আছিলে? কিবা আছিলে নি সুধিব লগা? হয় ছাৰ, আছিলে। মানে আপুনি যে সিদিনা প্ৰেছক্ৰিপশ্যনত একেবাৰে ওপৰত দৰৱটো লিখি দিছিলে, ক'তো বিচাৰি পোৱা নাই দৰৱটো। সেইটো দৰৱ লিখা নাছিলোঁ নহয়, কলমটোৱে ধৰে নে নধৰে চেক কৰিহে চাইছিলোঁ। তুমি দৰৱ বুলি ভাবি বিচাৰি ফুৰিছা, ক'ত পাবা আৰু।